প্ৰতিজন ব্যক্তিয়ে অভিনয় কৰে। কোনোবাই নিজে ভালে থকাৰ কাৰণে কৰে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে কৰে। অৱহেলা শব্দটো সৰু হ'লেও কিন্তু যন্ত্ৰণা বহুত গুণে বেছি। প্ৰকৃততে মানুহবোৰে বুজাত নুবুজে। মূৰ্খ মানুহবোৰ ইমান জ্ঞানী নহয়, কিন্তু তেওঁলোকে কেতিয়াও কাৰো লগত অভিনয় নকৰে। কাৰোবাৰ লগত কথা পাতি ভাল লাগে তেন্তে সেইজনৰ প্ৰতি হয়তো তুমি আকৃষ্ট, কিন্তু যদি কোনোবা এজনৰ লগত কথা নোহোৱাৰ বাবে একোৱে ভাল নালাগে তেন্তে সেইজন তোমাৰ ভাল পোৱা। অপমান এক প্ৰকাৰৰ ঋণ হয়, যিটো ঋণ সুবিধা পালে তোমাক সুতৰ লগত ঘূৰাই দিব। যেতিয়া আপুনি আনৰ ভাল হোৱাটো বিচাৰে তেতিয়া সেই ভালবোৰ লাহে লাহে আপোনাৰো জীৱনলৈ উভতি আহিব। এয়াই প্ৰকৃতিৰ নিয়ম। এটা কথা মনত ৰাখিবা, গছ এজোপাৰ পৰা পুৰণি পাতবোৰ নসৰাকৈ কেতিয়াও নতুন পাত নোলায়। যদি তোমাক কোনোবাই বুজি পোৱা নাই তেন্তে দুখী হোৱাৰ প্ৰয়োজন নাই। ভাল কিতাপ আৰু সঁচা মনৰ মানুহক সকলোৱে বুজি পাব নোৱাৰে। কাৰো ওপৰতে অধিক বিশ্বাস নকৰিবা। মনত ৰাখিবা, আন্ধাৰত নিজৰ ছাও আঁতৰি যায়। তোমাৰ সুখত হাঁহিবলৈ হাজাৰজন মানুহ পাবা, কিন্তু তোমাৰ দুখত কান্দিবলৈ এজনো মানুহ বিচাৰি নোপোৱা। সকলোৱে কয় সময়ৰ লগে লগে মানুহ সলনি হয়, কিন্তু মই ভাবোঁ মানুহ একেই থাকে। মাথো সময়ৰ লগে লগে মানুহৰ আচল ৰূপ ধৰা পৰে। চকুৰ টোপনি তেওঁৱে কাঢ়ি লৈ যায় যিয়ে সময়ত কৈছিল বহুত ৰাতি হৈছে এতিয়া টোপনি যোৱা। যিয়ে সঁচাকৈ ভাল পাব খোজে তেওঁৰ কপালত কেতিয়াও সঁচা ভাল পোৱা নাথাকে। জীৱনত কাৰোবাৰ পৰা কষ্ট পালে তুমিও তেওঁক কষ্ট দিব নাযাবা। চাবা, এদিন সেই মানুহটোৱে তোমাৰ পৰা পোৱা সুখৰ মুহূৰ্তবোৰ মনত পেলাই কষ্ট বহুত পাব।